মাধ্যমটো আৰম্ভ কৰাৰ আটাইতকৈ ডাঙৰ সফলতা আজিৰ তাৰিখলৈকে যতীন দাই আজি এটা ভাল লাগিছে। মই ৰঙিয়াত থাকো আৰু ৰঙিয়াৰ পৰা এটা চেনেলৰ বাবে সাংবাদিকতা কৰো। কালিৰ দিনটোত ৰঙিয়ালৈ আহিছিল যতীন বৰা দা আৰু মই তেওঁক নিউজৰ বাবে প্ৰশ্ন কৰিবলৈ বুমটো আগবঢ়াই দিছিলো আৰু তেতিয়া তেওঁ মোৰ ফালে অলপ সময় চাই আছিল আৰু চাই থাকি কৈছিল যে মোৰ তোমাক কৰবাত দেখা দেখা লাগিছে। মই তোমাৰ ভিডিঅ' চাইছো, ইমান অধ্যয়ন কৰি যে তুমি ভিডিঅ'বোৰ বনোৱা মোৰ চাই খুব ভাল লাগে, মই সময় পালেই তোমাৰ ভিডিঅ' চাওঁ। আৰু তেতিয়া মোৰ কেনে লাগিছিল সেই কথা এতিয়া মই আপোনালোকৰ আগত ভাষাৰে বুজাব নোৱাৰো। আৰু সেই মুহূৰ্তটোকে সজীৱ কৰি ৰখাৰ বাবে মই যতীন দাৰ লগত এটা ভিডিঅ' কৰিছিলো। ভিডিঅ'টো আপোনালোকে চাওক। নমস্কাৰ, আমাৰ মাজত উপস্থিত আছে নাম কোৱাৰ পিছত আৰু চিনাকিৰ প্ৰয়োজন নাই, যতীন বৰা ডাঙৰীয়া, অসমৰ এখন জনপ্ৰিয় মুখ। তেখেতে আজি আমাৰ মাধ্যমৰ কথা আমাক কৈছে, গতিকে এয়া আচলতে আমাৰ বাবে মাধ্যমটো আৰম্ভ কৰাৰ আটাইতকৈ ডাঙৰ সফলতা আজিৰ তাৰিখলৈকে যতীন দাই আজি এটা ভাল লাগিছে। মই মাধ্যম যেতিয়া মই শ্বুটিঙৰ অফ টাইম পাওঁ তেতিয়া চাওঁ যে তুমি অসমীয়া ছবিৰ ক্ষেত্ৰত যি কথা কোৱা খুব তুমি ষ্টাডি কৰি পেলাই কোৱা, এনেই কিছুমানে যে হাৱাত কৰি দিয়ে, তুমি অন্ততঃ নোকোৱাই ষ্টাডি কৰি কোৱা। আৰু মই ভাবোঁ এইটো আচলতে নতুন জেনেৰেশ্যনে বহুত নজনা কথাই জনাবৰ কাৰণে চেষ্টা কৰে। অসমীয়া শব্দ উচ্চাৰণৰ পৰা আৰম্ভ কৰি কেনেকুৱা ধৰণৰ কণ্টেণ্ট ল'লে মানুহে ভাল পাব, বহুত কিছুমান এতিয়া ভ্ৰাম্যমাণৰ ওপৰতো ধুনীয়া ধুনীয়া কণ্টেণ্ট কিছুমান দিছে। ভাল লাগিল, আগুৱাই যাওক, তাকে কামনা কৰিছোঁ।